Hello, good morning guys. মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ভাত খাই অলপ ৰেষ্ট কৰিছিলোঁ কাৰণ আজি মই ৰাতিপুৱা সোনকালে উঠিছিলোঁ 4টা বজাত। চাইছোঁ এতিয়া ঘৰত মানুহ নাই। মা গ'ল মেডিকেল, দেউতা গ'ল সকাম খাবলৈ, মানুহজনীও ঘৰত নাই। তাকে বাগানত আছে নেকি বিচাৰি যাওঁ। ব'লক। বাগানত চাহ দিব গৈছে নে কি দিব গৈছে নাজানো আচলতে। আজি আচলতে ৰ'দটো নাই, বৰষুণো নাই, কিন্তু বতৰটো ডাৱৰীয়াও নহয় ফৰকালেও নহয়, মানে কিবা গুমুঠা, যেনেকৈ মানুহৰ খং উঠিলে গুমুঠা মাৰি থাকে ন। আজি বতৰটো তেনেকুৱা কৰি আছে। আহি আছোঁ মোৰ মানুহজনী ক'ৰবাত হেৰালেই নে ক'ৰবাত গ'লেই নে দেখি পোৱা নাই। মানুহজনী বিচাৰি আহিছোঁ, ক'ত গ'ল জানো পাই। ঘৰত থাকিব লাগে। গিয়েকটো শুই আছিলোঁ, মানুহজনী নাই, কৈ থৈও নাই অহা। ৱাও, তোমালোকে কি কৰিছা হে? ৱাও চখ, মোক চাহ খাবলৈ দিবলৈ পাম বুলি ইয়াত দুইজনীয়ে মজা আছে দি আছে বে। এইয়া কি খাইছা বে? ৱাও, চাহ খাবলৈ আনিছে ঐ এজাৰ। চাওকচোন বাৰু, এজাৰনো চাহ খায় নাই বাৰু মানুহে। কৃষ্ণহে বুলিলো আৰু খালে ভালকে খাব লাগে, কি হয় তাকৰ কথা। খালে ভালকে। মিনি গিলা তহনি। এইয়া देखो एक पॉलिथीन बिस्कुट। रुको क्या तुम लोग लेके आए हैं? वाह, तुम लोग लीचू भी खा लिया। तुमको कुछ भी नहीं मिलेगा। पॉलिथीनत কি আনিছে আজি চাম। নাই আধা আছে। वाव, মেৰিগোল্ড পেকেটটোকে লৈ আহিছিলে কিজানি দেই, খালেই। वाव, গুড় 500 এনেকেনো আনেনে বাৰু, খালেই। আৰু লগতে তামোল পাণ, কৃষ্ণ ইমানো খায়নে বাৰু। তামোলখন নাখালে কিন্তু কি ইজ্জত থাকিব হে। তেনেকুৱা কথা। সেইটো যি নহওক, মোকতো কমচে কম চাহ খাবলৈ দিব পাৰে, হয় নে নহয় কওকচোন বাৰু ৰাইজ। ফ্ৰেণ্ড চাওকচোন কেনেকৈ বহি কিনে ৰ'দত খাই আছে আৰামত। ৱাও, তোমালে জাৰটো আছে, জাৰটো লোৱা। মোকতো চাহ খাবলৈ নিদিলেই, এতিয়াতো কিবা এটাতো খাব লাগিব, হয়নে কি কয় ৰাইজ। এইকেইদিন পূৰা কাম চাম কৰি চুলি কাটিব পৰা নাই আৰু দেই, দাড়িও কাটিব পৰা নাই। ৰাতিপুৱা 4টাত উঠি কিমান কাম কৰিলোঁ, আইঅ কাম নাই কৈছে। চোৱা সিহঁতি এতিয়া আহিছেহে বাগানলৈ, চাহ খালেই। 4টাত উঠিলে নে কেইটাত উঠিলে কোনে দেখিলে? কোনো নেদেখিলেও মইতো দেখিছোঁ ন, মই জানো ন। ৰিচেণ্টলি মই কাজিয়া কৰি পাই গ'লোঁ লাল চাহ এবাতি। মনতে দিওঁ নিদিওঁকে দিছে আৰু মানুহজনী। ভৰ্তি খঙতে দিছে আইঅ এবাতি ষ্টিলৰ বাতি এবাতি দি দিছে। অকণমান খাই চাওঁ, এহেঁতি কিজানি মনে মনে স্পেচিয়েলি খাই, হয় নাই বাৰু। এইটো তোমাকো দিছে স্পেচিয়েল, আমি খোৱা ল'ব লাগে যদি। মস্ত তিতা। বাগানীয়া চাহ ন খায় ন। বাগানত দিছে বুলি একদম তিতাকে খাই দিছে আৰু দেই। লগতে দিছে গুড় 200। সিহঁতি মানে খালেই ঢেৰ খায়। আজি ভাগত লৈ লৈছোঁ। লগতে মেৰী বিস্কুট দিছে। চাহ খাই লওঁ দেই, অকণমান দি ধৈৰ্য ধৰক আপোনালোকে, খোৱাটো দেখাব নোৱাৰি ন। আমি চাহ তাহ খাই মেলি উঠি গ'লোঁ। এতিয়া চবে পাত ছিঙাত ব্যস্ত। দেখিছে আমাৰ মিনি দুজনী, এয়া এজনী বৰ মিনি লাজতে এফালে গৈছে, এয়া বৰ মিনি দেখিলে পূৰা পাত ছিঙিছে। এতিয়া ময়ো পাত অলপ ছিঙি দিছোঁ। পাতৰ দাম নাই, কি কৰিবা হে, ছিঙিবতো লাগিবই, সেইকাৰণে পূৰা ছিঙি আছোঁ। 2 টকা পালেও 3 টকা পালেও দিম আৰু। ফুচকা খাবলৈ হ'লেও দিম কৈছে আৰু মানুহজনীয়ে। ফুচকা খাবলৈ পোৱাই নাই আচলতে বেচেৰীজনী। মই খোৱাই নাই বহুত দিন, কি বুলি কয় গৰমৰ দিন আহিছে, এতিয়া আনি খুৱাব লাগিব ফুচকা চুচকা, নহ'লে আৰু জানেই নহয় কাম চাম নকৰিব নহয়। যি নহওক খুৱাই থাকিলে কাম কৰোঁ কৈছে। যি নহওক পাতটো ছিঙি আছোঁ, ছিঙি দি আছোঁ। কেইটকা পাওঁ পিছৰ কথা, দামটোতো নায়েই। কি কৰিবা আৰু, উপায় নাই। চৰকাৰে আমাক চকু মেলি নোচোৱা হৈছে, আমাৰ নিচিনা এই ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ। সৰু বাগান কি কৰিব আৰু, ডাঙৰ মালিকবিলাকে
ধনী হৈ গৈ আছে এয়া পাত ছিঙি আছোঁ জোক পোকে খালে আচলতে দেই কিন্তু দৰৱ চৰৱ মাৰি ৰেডি কৰি থৈছোঁ এতিয়া ভাল হৈ আছে বৰষুণত আগবেলা দৰৱ মাৰোঁ এঘণ্টাৰ পিছতে বৰষুণ আহি যায় চবফালে এইবাৰ চিন্তা হৈ গৈছে বিপদে লগেই নেদা হৈছে পইচা পাতি নহাই হৈছে গৈ আছে এ মিনিরে পিছে পিছে মরে দিবানা ও মিনি গান একটা গানা গানটো শুদ্ধকে গোৱা অকণমান এই মিনিটৰ পিছে পিছে বুলি গোৱা মোৰ পিছে পিছে গাইছা এ মিনিটৰ পিছে পিছে মুভি দিবা না মই ভি দিবানা এ মিনিটৰ পিছে পিছে মই ভি দিবানা ঠিক আছে বহুত ফূৰ্তি কৰিলোঁ আজি ভিডিঅ' থওঁ আৰু অলপ পাত চাত ছিঙি লওঁ নহ'লে বেগ ভৰ্তি নহ'ব সময় গৈ আছে মই যদি ধেমালি কৰি থাকোঁ আমাৰ মিনিবিলাকে পাতেই নিছিঙিব আজিলৈ ভিডিঅ'টো ইমানে থ'ব লাগিব বাই বাই গাইজ ভাল লাগিলে মোৰ ভিডিঅ'বিলাক চাই থাকিব লাইক কমেণ্ট শ্বেয়াৰ কি কৰিবলৈ আছে কৰি থাকিব আৰু লগতে নতুন ভিডিঅ' মোৰ ফালৰ পৰা পাই থাকিব আজিলৈ বাই